क'क्राझार जिल्लानि गसाइगाव महकुमा सिंनि कावैमारि गामियाव दिनै बिपिएफ हानजानि जयनिं हाबाफारि जालाङो। 29 नं सोनाब क'क्राझार बियाबनि एमएलए रबिराम नार्जारिनि नुजाथिनायाव बिपिएफ हानजाखौ मोजां मोननानै गाम्बारि बिल प्राइमारिनि इउपिपिएल हानजानि सा 18 सोद्रोमाया बिपिएफ हानजायाव जयेन जायो। मख'नो गोनांदि दिनैनि बे जयनिं हाबाफारियाव एमएलए रबिराम नार्जारिजों लोगोसे कसुगाव ब्लक बिपिएफ हानजानि आफादगिरि बनि प्रसाद बर' आरो बिपिएफ हानजानि गुबुन गुबुन दैदेनगिरि मावथि सोद्रोमाफोरा बाहागो लादोंमोन। गुबुन फारसेथिं दिनैनि बे जयनिं हाबाफारियाव एमएलए रबिराम नार्जारिया बाहागो लानानै इउपिपिएल हानजानिफ्राय बिपिएफ हानजायाव हाबफैनाय साफ्रोमखौबो बरायना लायो होनना बुङो आरो आथिखालनि इउपिपिएल दैदेननाय हानजाया जेबो खामानि मावनो हायैखौ रायजो राजाफोरा मिथिखानानै बिपिएफ हानजायाव जयेन जानो गोबां थियारि जानानै दं होनना बुंबावो। প্ৰাইমাৰীৰ অধীনত কাৱৈমাৰী গাঁওখনৰ এই মুকলি পথাৰত এটা আমি জইনিং চেৰিমনিৰ কাৰ্যসূচী হাতত ল'লোঁ। গাম্বাৰীবিল প্ৰাইমাৰীৰ অধীনস্থ আমাৰ 4-5খনমান গাঁৱৰ পৰা আজি তেওঁলোকে ইউপিপিএল যিবিলাকে কৰিছিলে ইউপিপিএলৰ দলৰ প্ৰতি আস্থা বিশ্বাস ৰাখি আৰু তেওঁলোকৰ ৰাইজক দিয়া আশ্বাসটো পূৰণ কৰিবৰ কাৰণে তেখেতসকলে নিশ্চয় কিবা এটা পদক্ষেপ ল'ব বুলি আশা ৰাখি পেলাই এওঁলোকৰ দলত থাকি কাম কৰিছিলে। এখেতসকলে আজি এই দলে একো কাম কৰিব নোৱাৰাটো দেখা পায় আমাৰ এই বিপিএফ দললৈ তেওঁলোকে নিজৰ দলটো ত্যাগ কৰি যোগদান কৰিলে। টোটেল 18জন ইউপিপিএল কৰাবিলাকে আমাৰ বিপিএফ দলত যোগদান কৰিছে। আমি তেখেতসকলক আজি আদৰণি জনোৱাৰ কাৰণে আমাৰ এই কাৰ্যসূচীটো ইয়াত পালন কৰা হৈছে। আশা ৰাখিছোঁ এই অঞ্চলত আৰু বহুকেইজন ইউপিপিএল দল ত্যাগ কৰি পেলাই বিপিএফ দললৈ আহিবৰ কাৰণে সাজু হৈ আছে। চবে আজি ক'বলৈ গ'লে তেখেতসকলে ঠেং দাঙিছে আমাৰ দলত আহিবৰ কাৰণে আৰু অচিৰে আমি আকৌ আমাৰ এই কচুগাঁও ব্লকৰ অধীনত ডাঙৰকৈ এটা জইনিং চেৰিমনি প্ৰগ্ৰাম হাতত ল'ব পাৰিম আৰু বহু হাজাৰ মানুহবিলাকে দল ত্যাগ কৰি দললৈ আমাৰ বিপিএফ দললৈ আহিবৰ কাৰণে সাজু হৈ আছে। ইউপিপিএল দল যিহেতু ৰাইজৰ হৈ কাম কৰিব পৰা নাই আৰু কাম কৰাৰো সময় নাই। এতিয়া 3 বছৰ উখলি গৈছে, বাকী 2টা বছৰটো ইলেকশ্যনতে গুচি যাব। MP ইলেকশ্যন 2024ত হ'ব, নটিফিকেশ্যন আহিব, কড অফ কণ্ডাক্ট লাগি যাব। ইয়াৰ আগতে আকৌ তেওঁলোকে একো কাম কৰিব নোৱাৰিব, বাৰিষা বতৰ আহিব, কাম কৰিব নোৱাৰিব। ঠিক তেনেকৈ 2025তো BTC ইলেকশ্যন আহিলে তেনেহ'লে এতিয়া BTC অঞ্চলত কাম কৰাৰ সময়নো আৰু হাতত ক'ত আছে? একো নাই। গতিকে চবে স্পষ্টভাৱে বুজি পাইছে এতিয়া আৰু কাম কৰাৰ সময় নাই আৰু কাম কৰিব নোৱাৰিব। কাম কৰিব নোৱাৰা দলৰ লগত থাকি পেলাই ৰাজনীতি কৰাটো এটা ছুইচাইডেল হ'ব আৰু গতিকে সময় থাকোঁতে বিপিএফ দলত যোগদান কৰি পেলাই কাম কৰিবৰ কাৰণে আমি পদক্ষেপ লোৱাটো ভাল। এনেকুৱা ভাবি পেলাই আজি ৰাইজে চবে দলে বলে আহি পেলাই 40টা সমষ্টিত আমি বিপিএফ দললৈ যোগদান কৰাটো দেখা পাই আছোঁ আৰু এই প্ৰক্ৰিয়াটো আমাৰ এতিয়াও চলি আছে। প্ৰত্যেকটো প্ৰাইমাৰী ব্লক কমিটিত চলি আছে আৰু চলি থাকিব।